Hello everyone, আজি বহু দিনৰ মূৰত এটা লং ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ এয়া হৈছে মই গোটেই দিনটো স্কুল থাকোতে কি কৰো ৰাতিপুৱা ফাৰ্ষ্টতে উঠি কৰিবলগীয়া কামখিনি কৰো আৰু মানে বাথৰুম যাও ওয়াশৰুম গৈ পিনে ব্ৰাছ কৰো গা ধু তাৰ পিছত স্কুলৰ কাৰণে ৰেডি হৈ যাও যেহেতু বেছি সময় নাথাকে এয়া মই ইউনিফৰ্ম পিনি ৰেডি হ'বলৈ ষ্টাৰ্ট কৰিছো মই ৰেডি হৈ গলো এতিয়া খাই লও আজি মই খাবলৈ লৈছো এয়া ৰব দেখাইছো এয়া কৰ্ন ফ্লেক্স খাই লও এতিয়া ৰাতিপুৱা সময়খিনি বহুত লৰালৰি হয় গতিকে বহি যে খাম তাৰো সময় নাথাকে যেহেতু 7:40 ৰ আগত স্কুল পাবগৈ লাগিব সেইকাৰণে জলদি খাই লও মই আজি মই পিন্ধিব লৈছো এইটো ঘড়ী এইটো চাওক এইটো মোৰ হাজবেণ্ডে গিফট কৰিছিলে পৰখি এতিয়া মই যাও স্কুললৈ স্কুলৰ পৰা লগ পাই আছো মোৰ ঘৰৰ পৰা স্কুল বেছি দূৰ নহয় ওচৰতে গতিকে এয়া পালোহি আৰু ঘৰ আহি পাই গলোহি আহি পিনে ফ্ৰেছ হলো ড্ৰেছ চেঞ্জ কৰি এতিয়া মই খাবলৈ লৈছো এয়া ব্ৰাউনি ব্ৰাউনি খাই এতিয়া ভাবিলো ঘৰত খাবলৈ কাৰণে এটা কেক বনাও যেহেতু হাজবেণ্ডে মই বনোৱা কেক মানে সিম্পল কেকটো তেওঁ খাই ভাল পায় গতিকে তাকে বনাও বুলি ভাবিলো কেক হ মানে মোৰ অলপমান কাম আছিলে গতিকে হেখিনিকে কৰি লওঁ বুলি ভাবিলো কামখিনি শেষ হোৱাৰ পিছত ভাত খালো ভাত খাই অলপমান হুলো শুই উঠি এয়া টিউচন আহি পালেহি টিউচন কৰালো টিউচন যোৱাৰ পিছত যেহেতু অলপমান চাহ খাবলৈ মন যায় গতিকে চাহ খাবৰ কাৰণে ৰেডি কৰি আছো এয়া তাৱাখনত অলপমান বাটাৰ দি মই ব্ৰেডখিনি হেকি দিছো তাৰ পিছত আৰু অলপ ওপৰত মই লাইটকে বাটাৰ লগাই দিওঁ যেহেতু এনেকে আমাৰ ঘৰৰ মানুহবোৰে খাই ভাল পায় মই বনাই আছো চাহ মাৰ কাৰণে আৰু এফালে হাজবেণ্ডে বনাই আছে চীজ পাস্তা এয়া হৈছে মাৰ চাহ ব্ৰেড দিছো আৰু লগতে এক পিস কেক যোনটো আজি বনাইছিলো মই এয়া মোৰ হাজবেণ্ডে বনোৱা চীজ মেকাৰনি পাস্তা এয়া চাওক কিমান টেষ্টি দেখি পিনে লোভ লাগিছে খাই লওঁ এতিয়া এইখিনি দেখিছা নাই কিমান চিজি তলতো চিজ আছে এইবোৰ চক খাই পিনে দুয়ো আমি অলপ দেৰি পিছত খোজকাঢ়িবলৈ বুলি ওলাই গলো হাজবেণ্ডে আগতে আজি কৈ থৈছিলে যে ঘৰ আহি আমি ৰাতিকে সিনেমা চাম বুলি গতিকে ঘৰলৈ আহি এয়া পপকৰ্ন ৰেডি কৰিছো সিনেমা চাবলৈ যেহেতু পপকৰ্নটো লাগিবই সিনেমা চাই উঠি ভাত খালো ভাতৰ লগত আজি আছিলে দিনৰ জিকা আৰু লগতে লৈছো বইল ভেন্ডি তাত পিয়াজ মিঠা তেল দি লৈছো লগতে অলপমান নিমখ আৰু আছিলে দাইল ভাত খাই শুই থাকিলো আৰু কাৰণ কাইলে আকৌ ৰাতিপুৱা স্কুল আছে আজি ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ আহিছো ধন্যবাদ